তই কবি বাইদেউ আহিলে বাইদেউ ঐ দুনালি বাইদেউ আহিলে এয়া আহকচোন আহক দেহি ইমান সময় লাগিল নে আপোনাৰ আহোঁতে ইয়াতে বহকহি মেনকা আছে আহক আপুনি আজি কি পাতে পাতিব মই একো ক'ব নোৱাৰো আৰু ঠিক আছে বহক বাৰু আপোনাৰ য'তে ভাল লাগে ত'তে পাইছে কাৰ লগত কথা পাতি আছে মেনকা বাইদেউ পাইছে চোৱাচোন কিবা চেষ্টা কৰিব পাৰে নেকি বাইদেউ মানে পাতিবি ৰচোন সেইবিলাক বাইদেউ বেয়া বুলি ক'ব আৰু এজনী ক'ত চিলচিলি ক'ত এইজনী আৰু এজনী মই খগেনা মাক ক'ত গ'ল খগেনা মাক আজি নাই আহা তাই পইচাকেইটা মোৰ হাতত দিছে আপোনাক দিবলৈ বাইদেউ সি পুচি পিন্ধি নাহিলে আকৌ ঠিক আছে বাজতো তাৰ হাজবেণ্ডে মোক কৈছে বাৰু পূজা মেলা গৈছে বাইদেউ আমাৰ গিদেশ্বৰী একো নাহিলি নহয় গিদেশ্বৰী একো নাভাল নেকি মাৰিছো আকৌ তই বনাই থাক কাটি নিদিবি তই ক তুমি হাঁহিছা কেলে ইমান তাই যিটো নাম কৈছে বাইদেউ সেইটো কাৰণে মোৰ হাঁহি লাগিছে হ'ব দিয়ক মানে হাঁহি দেখো ছোৱালী ইমান সময়ত মই টেনশ্যন কৰি পেলাই আহিছোঁ তোমালোকৰ পইচা আৰু মই ছাৰৰ পৰা মই গালি শুনিব লাগিব জানা এইবিলাক ফাল্টুমি নহয় বাইদেউ আজি বৰ ডাঙৰ কথা এটা হ'ল আকৌ ডাঙৰ চাঙৰ কথা মই এইবিলাক শুনিব নোৱাৰোঁ ৰ'বা বহি হিচাপ এখন দিছোঁ কাৰ কিমান পইচা আছে দিবা তাৰ পিছত মই ডিচিশ্যন লৈ আছোঁ তই দৰখন বন্ধ কৰি থোৱাচোন মান গালে বেছিকৈ ল'ব দিয়া আমি কাটি দিব পাৰিম দে আৰু মই বেছি থাকিব বাইদেউ নোৱাৰো বাইদেউ কওকচোন মোক কেনেকৈ দিবলৈ আছিলে জোনালী বাইদেউ তোমাৰ নেক্সট মাহত আছে 250 টকাৰ এইটো মাহত আছে 250 টকা 50 টকাৰ টোটেল 500 টকা 50 টকা তো